নমস্কাৰ বন্ধুসকল, কাতি বিহু উপলক্ষে নতুন ভিডিঅ' আন এটা লৈ আহিছোঁ আকৌ এবাৰ। আজি গৈ আছোঁ ৰেষ্টুৰেণ্ট, লগৰসমূহৰ লগত অলপ কিবা খাবলৈ বুলি ৰেষ্টুৰেণ্টলৈ ওলাই আহিছোঁ। তাকে কোনখন ৰেষ্টুৰেণ্ট যাওঁ নাজানো, তাকে দুয়োজনে ভাবি আহি আছোঁ। অলপ দূৰত গৈ কিনে ভাবিম ক'ত গৈ আছোঁ। আজি কাতি বিহু একো স্পেচিয়েল নাই, কাতি বিহু বুলি অলপ কিবা এটা স্পেচিয়েল নাই। আমাৰ একেই কাতি বিহু বিহু পূজা আমাৰ একেই অৱস্থা। কাতি বিহু কঙালী, আমি খাদ্য বিচাৰোঁ ভেৰাইটি। আমি পালোহি এতিয়া JSB কিটচেন, মোৰ দাদা এজনৰে হয় বাৰু। তাকে গোটেই লগৰ বন্ধুবোৰ আহিলোঁ, তাৰপিছত ভিতৰত বন্ধুকটো ঘৰত থৈ আহিব লাগিছিলে, লৈ আনিলি যে বন্ধুকটো। হঠাতে বন্ধুকটো ফুটোৱাৰ বাবে লগৰজন কেনেকৈ চক খাই গ'ল চাওকচোন বাৰু। ভাইৰেলটো হৈ ফুটোৱাৰ পিছত তাৰ আকৌ হয় ভাইৰেল হৈ যাম। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব দেই। তো বৰ্তমান আহিছিলোঁ, ধাবালৈ আহিছিলোঁ, একেবাৰে বন্ধুক লৈ আনিলে। তো ইয়াতে মোৰ ৰ'দৰ কাম চলি আছে, অলপ ৰেষ্ট ল'বলৈ আহিছোঁ। ৰাতিখন ক'ৰবাত ৰ'দ আছে ন? এইটো দেখা নাই নেকি, ৰ'দৰ কাম চলি আছে। তো আপোনাৰ নাহৰকটীয়া ৰ'দটো মই অলপ চোৱা চিতা কৰি দিছোঁ। তো কাম চলি আছে, যোনে চাই ছাবস্ক্ৰাইব আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰিব নাপাহৰিব।